वेलकम बैक टू टेजिस किचन एगेन। आज मैं और एक नतुन रेसिपी लै आपनालोकर ओसरत आहिছোঁ। रेसिपिটো देखिए आछे आपनालोके केनेकुवा होइছে देखिবৰ কাৰণে तो बहुत धुनिया होइছে। तो केनेके बनाइছোঁ जानिবৰ কাৰণে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেলটো আজি প্ৰথমবাৰৰ বাবে চাই আছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেন্ট কৰি জনাব নাপাহৰিব ভিডিওটো চাই কেনেকুৱা পালে। थैंक यू। আৰু ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ডিশটোৰ কাৰণে আমি এইকেইটা মাছ লৈছোঁ, এই 6টা মাছ লৈছোঁ। মাছকেইটাত অলৰেডি আমি হালধি আৰু মিঠাতেল সানি থৈ দিছিলোঁ। এইকেইটা ভাজি ল'ম। এতিয়া মই সৰিয়হ তিয়াই থৈ দিছোঁ। মাছকেইটা ভাজা টাইমটো সৰিয়হখিনি তিয়াই থৈ দিছোঁ। সৰিয়হটো তিয়াই থ'লে পেষ্ট কৰাত সুবিধা হয়। সৰিয়হ তিয়াই থৈছিলোঁ, এতিয়া এইটো পেষ্ট হ'ব দিম। মই ফাৰ্ষ্ট এইখিনি দি লৈছোঁ, সৰিয়হটো ফাৰ্ষ্ট দি লৈছোঁ। এই জলকীয়া কেইটাও দি দিম। মই জলকীয়া কেইটা দি দিছোঁ। জলকীয়া আপোনালোকে সোৱাদ অনুযায়ী দি দিব। আৰু এইখিনি নাৰিকল আছে, নাৰিকলখিনিও একেলগে দি দিম, মিক্সিত একেলগে দিম। কাৰণ এইটো ৰুকোতে ইমান ভালকৈ হোৱা নাই, তো বনাওঁতে ভাল নহ'ব, তো এইখিনিও ইয়াতে একেলগে দিয়ে দিম। এয়া নাৰিকল দিলোঁ। এতিয়া আদা নহৰু এইখিনি লৈছোঁ, আদা নহৰুখিনি দি দিম। আদা নহৰুখিনি দি দিছোঁ। পেষ্টটো হৈ গ'ল, সৰিয়হ নাৰিকল আদা নহৰু জলকীয়া দিয়া এইটো পেষ্টটো হৈ গ'ল। এতিয়া আমি পেষ্ট কৰিম বিলাহী আৰু পিঁয়াজ। ইয়াতে 2টা বিলাহী আৰু এটা পিঁয়াজ দিছোঁ, এনেকৈ কাটি কাটি দিছোঁ। এইখিনিতে পেষ্ট হ'ব দিম। ইয়াতে দিলোঁ, এইটো পেষ্ট হ'ব দিম। সেই পেষ্টটো ৰেডি হৈ গ'ল। আমাৰ অলমষ্ট গোটেইখিনি ৰেডি হৈ গ'ল বনাবৰ কাৰণে। আৰু লগতে এইখিনিও যোগাৰ কৰি থৈ দিছোঁ, দুখিলা তেজপাত, 3টা শুকান জলকীয়া আৰু এটা ডাঙৰ পিঁয়াজ। এইখিনি লৈ এতিয়া আৰম্ভ কৰিম আমি ভিডিঅ'টো। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ডিছটো চাই কেনেকুৱা পালে জনাবলৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ঠিক আছে, আৰম্ভ কৰোঁ। কেৰাহী বহাই দিলোঁ। ইয়াতে এতিয়া তেল দি দিম। তেল দি শুকান জলকীয়া কেইটা দি দিম। শুকান জলকীয়া দিয়াতে এটা বস্তু নাপাহৰিব, অকণমান ফুটাই দিব, নহ'লে এইটো ফুটি যাব পাৰে। ইয়াৰ পিছতে তেজপাত কেইটা দি দিম। এতিয়া আমি ইয়াতে পিঁয়াজটো দি দিম। পিঁয়াজটো ভালকৈ ৰঙচুৱা হ'ব দিছোঁ। পিঁয়াজটো ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে, দেখিব পাইছে। এতিয়া 1 চামুচ আমি ইয়াতে নিমখ দি দিম। নিমখটো আগতে দিলে মই ভাবোঁ যে এইটো ইমান ৰঙচুৱা ভালকৈ ভাজি নাযায়, তো নিমখটো মই পিছত দি দিছোঁ। ইয়াৰ পিছতে হালধি গুড়ি 1 চামুচ দি দিছোঁ। ভালকৈ মিক্স কৰি দিম এতিয়া। পিঁয়াজ ভাজি থাকোঁতে গোটেই মছলাখিনি দি দিম মই ইয়াতে। আৰু এতিয়া দিম গুড়ি মছলা। এইটোত ৰেড চিলি, জিৰা পাউডাৰ গোটেইটো একেলগে মিক্স কৰি থৈ দিয়া আছে। পাউডাৰ দি দিছোঁ। আপোনালোকে বেলেগ বেলেগকৈ অকণমান দি দিব। ধুনীয়াকৈ মছলাখিনিও ভাজি গ'ল, দেখিছে। এতিয়া মই ইয়াতে থকা বিলাহীখিনি দি দিম। ইয়াতে বিলাহীখিনি ভাজি ল'ম, কাৰণ বিলাহীটো ফাৰ্ষ্ট ভাজিছোঁ, এইটো কাৰণে বিলাহীটোৰ লগত পিঁয়াজ এটা আছিল, নহ'লে পিঁয়াজটো কেঁচা কেঁচা টাইপৰ এটা স্মেল আহিব। সেইকাৰণে মই ফাৰ্ষ্ট বিলাহীটো ভাজি লৈছোঁ। বিলাহীটো ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই সৰিয়হ নাৰিকল থকা পেষ্টটো দি দিম ইয়াতে। এইখিনি দি দিম ইয়াতে। গোটেইখিনি ভালকৈ দিছোঁ, লৰাই দিম এতিয়া। এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ আছে। মই আপোনালোকক কৈছিলোঁ যে মই এটা স্পেচিয়েল মছলা ইউজ কৰিছোঁ, যিটো জেনেৰেলি কোনো ইউজ নকৰে মাছৰ আঞ্জাত।
তো মই দেখাব গৈ আছোঁ কি মছলা ইউজ কৰিছোঁ এইটো 1 চামুচ মই বিৰিয়ানী মছলা দিম এভৰিডে বিৰিয়ানী মছলাটো কাৰণ বিৰিয়ানী মছলাত ইয়াতে ইলাইচি থাকে গৰম মছলা থাকে ফ্লেভাৰটো বৰ ধুনীয়া লাগে তো আপোনাৰ ওচৰত যদি বিৰিয়ানী মছলা থাকে 1 চামুচ দি চাব আৰু নহয় খোৱাৰ টাইমত আপুনি ক'ব ৱাও ইমান ধুনীয়া ফ্লেভাৰ এটা আহিছে বহুত ধুনীয়া ফ্লেভাৰ আহে একজেক্ট গৰম মছলাৰ নিচিনাও নহয় ফ্লেভাৰটো ভাল লাগে কিবা আপোনাৰ যদি ভাল লাগে আপুনি দি চাব বহুত টেষ্টি হয় খাবৰ কাৰণে আপুনি ঘৰত বনাব আৰু ক'ব মই এতিয়া আপোনাক ক'ব পৰা নাই ইমান ধুনীয়া স্মেল এটা আহি আছে ন মাই গড আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব এইটো ডিছ এইটো মই কম ফ্লেমত ধুনীয়াকৈ সজাই মানে ভাজি ল'লোঁ আপোনালোকে আগতে অকণমান কালাৰটো বেলেগ দেখিছিল একচুৱেলি লাইট দিয়া নাছিলোঁ মই ভাবিছিলোঁ কেমেৰাত কালাৰটো কিয় বেলেগ আহি আছে একজেক্ট কালাৰ এইটো আহিছে দেখিছে কম ফ্লেমত মই ধুনীয়াকৈ ভাজি লৈছোঁ এতিয়া মই ডাঙৰ 1 গিলাচ গৰম পানী দি দিম এয়া 1 গিলাচ পানী দি দিছোঁ মই ধুনীয়াকৈ উতলি বহি যাব দিম ভালকৈ ধুনীয়াকৈ উতলি আছে দেখিব পাইছোঁ এতিয়া মই উতলি থাকোঁতে 3 চামুচ মই দৈ দি দিম তো দৈ 3 চামুচ লৈছোঁ মই দি দিম আৰু উতলিব দি দিম এয়া মই মাছ ভাজি থৈছিলোঁ মাছকেইটাও দি দিম এতিয়া তেতিয়াহে একেলগে মছলাটো মানে গাত লাগি যাব মাছকেইটা দি দিছোঁ আৰু আঞ্জাটো অকণমান গ্ৰেভি কৰিম কিন্তু মছলাটো গাত লাগি যাবৰ কাৰণে মাছৰ এতিয়াই দি দিছোঁ মাছটো দিয়াৰ পিছত বেছি লাৰি নাথাকিব কাৰণ মাছটো ভাঙি যোৱাৰ চান্স থাকে আৰু মাছটো বহুত ভালকৈ মচমচীয়া কৰি নাভাজোঁ মাছটো আঞ্জাত দিয়া হ'লে মচমচীয়া কৰি নাভাজিলে মানে টেষ্টটো থাকে তো বেছিকৈ লাৰি নাথাকোঁ চাই থাকোঁ এয়া উতলি আছে ইয়াতে মই এক্সট্ৰা গৰম মছলা ইউজ নকৰোঁ কাৰণ বিৰিয়ানী মছলাটোত আছিলে ইলাইচি লং দালচেনি এইবিলাক অলৰেডি আছিল মছলাটোৰ লগতে তো এক্সট্ৰা মই গৰম মছলা ইউজ নকৰোঁ আপোনালোকেও যদি বিৰিয়ানী মছলাটো ইউজ কৰে দেন গৰম মছলা ইউজ নকৰিব এয়া অলমষ্ট হৈ গ'ল এতিয়া মই ফ্লেভাৰৰ কাৰণে কেঁচা জলকীয়া 3টা দি দিম এইটো থাকিলে ভাল লাগে অকণমান সিজা অকণমান নিসিজা হৈ থাকে ফ্লেভাৰৰ কাৰণে দি দিছোঁ অলমষ্ট হৈ গৈছে আৰু 2-3 মিনিট পিছত এইটো বন্ধ কৰি দিম মই আমি এতিয়া এইখন বন্ধ কৰি দিম হৈ গ'ল মই আপোনালোকৰ গ্ৰেভিখন কিমান গোটা হৈছে সেইটো আপুনি দেখিলে গম নাপাব তো সেইটো কাৰণে মই চামুচেৰে দেখাই দিছোঁ দেখিব পাইছে কিমান গোটা হৈছে খাবৰ কাৰণেও আই থিংক টেষ্টিয়ে হ'ব মই খাইছে আপোনাক জনাই আছোঁ কেনেকুৱা হৈছে ঠিক আছে এইটো বন্ধ কৰি দিম মাছৰ ডিছটো বনাই ৰেডি খাবৰ কাৰণে বহুত বেছি টেষ্টি হৈছে মই খাই চালোঁ জাষ্ট আৰু লগে লগে ৰ'ব নোৱাৰে আপোনালোক ক'ব আহিলোঁ যে বহুতে বেছি টেষ্টি হৈছে ঘৰত এনেকৈ এদিন বনাই চাব আলহী আহিলে এনেকৈ বনাই দিব বহুত ধুনীয়া হৈছে আৰু আপোনালোকে ট্ৰাই কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু যদি আপুনি মোৰ চেনেলটোত আজি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ